নমস্কাৰ আপোনালোক সকলোকে। আপোনালোক সকলোৱে শিৱৰাত্ৰি পূজা কৰিলেনে? মই আজি শিৱৰাত্ৰি পূজা কৰিব আহিলোঁ লিংগৰাজ মন্দিৰত। আপোনালোকক মই প্ৰথম ব্লগতে দেখুৱাইছিলোঁ লিংগৰাজ মন্দিৰ, আৰু এই মন্দিৰৰ আটাইতকৈ ডাঙৰ উৎসৱ শিৱৰাত্ৰি পূজা বুলি কৈছিলোঁ। সেয়েহে মই আজি শিৱৰাত্ৰি পূজাৰ দিনা এই মন্দিৰ দৰ্শন কৰিব আহিলোঁ, আৰু মই ভাবিলোঁ ইয়াৰ গোটেইখিনি পৰিৱেশ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও নিশ্চয় চাই ভাল পাব, সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মহাপ্ৰভু সদাশিৱ বাবাৰ আশীষ ল'বলৈ দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্ত এই মন্দিৰত সমাগম হৈছে, আৰু এই সকলোবিলাক ভক্তৰ মনৰ আশা পূৰণ হওক, তেখেতসকলৰ সপোনবিলাক বাস্তৱ হওক, জীৱনটো সুন্দৰ হওক, তাৰে কামনা কৰিলোঁ। আৰু যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, আপোনালোক সকলোৰে জীৱনবিলাক সুন্দৰ হওক তাৰো কামনা কৰিলোঁ। এই মন্দিৰটোৰ পৰিৱেশবিলাক চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা নতুন নতুন আকৌ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোৱে সুস্থ থাকক। ধন্যবাদ। জয় আই অসম।